নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বিকি মেধি আৰু আপোনালোকে চাই আছে BMB ক্ৰিয়েটিভ। এটা নতুন ভিডিঅ'ৰ মাজলৈ মই বিকি মেধিয়ে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তেন্তে আহক পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। মূল ভিডিঅ'ৰ মাজলৈ যোৱাৰ আগতে আপোনালোকক এটা কথা কৈ থওঁ, যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেখেতসকলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। এতিয়া আহোঁ মূল কথালৈ। আজিৰ এই ভিডিঅ'টোৰ মূল বিষয়বস্তু হৈছে যে আপুনি মঞ্চত কেনেদৰে কথা ক'ব বা আপুনি নিজকে কেনেকৈ মানুহৰ আগত প্ৰেজেণ্ট কৰিব। এই বিষয়ে আমি আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম আৰু এই ভিডিঅ'টোৰ ওপৰত মই আপোনালোকক মাত্ৰ 3টামান পইণ্ট ক'ম আৰু সেই কেইটা পইণ্টৰ সহায়ত আপোনালোকে মঞ্চত নিৰ্ভয়ে কথা ক'বলৈ সাহস কৰিব। তেন্তে আহক আজিৰ এই ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। পইণ্ট নাম্বাৰ 1, ষ্টেজত যোৱাৰ আগতে আমাৰ কি হয়, মনত ভয় লাগে, শংকা হয় যে আমি ষ্টেজত গৈ কি কৰিম। তো তেনেকুৱা কিছুমান ভাৱ আমাৰ মনত আহি থাকে। তো আমি ষ্টেজত যোৱাৰ আগতে কি কৰিম, আমি দীঘলকৈ উশাহ ল'ম। উশাহ লৈ পিনে 1 ছেকেণ্ড সময় উশাহটো ভিতৰত ৰাখি আকৌ সেই উশাহখিনি কি কৰিম, আমি বাহিৰলৈ উলিয়াই দিম। তো আমি কি কৰিম, এনেকৈ 2-3বাৰমান উশাহ লৈ পিনে উশাহটো বাহিৰলৈ উলিয়াই দিম, যাতে আমাৰ ভিতৰত থকা মনৰ ভয় শংকাখিনি বাহিৰলৈ ওলাই যাম। তো এইটো বস্তু 2-3বাৰ কৰিব পাৰি। এতিয়াও আপোনালোকে কৰি চাব পাৰে। তো যেতিয়া এইটো কৰিবা তো তেতিয়া কি হ'ব, ভিতৰত যিখিনি ভয় থাকে, শংকা থাকে, সেইখিনি বাহিৰলৈ ওলাই আহিব আৰু তেতিয়া নিজকে ৰিলেক্স ফিল হ'ব আৰু তেতিয়াই মঞ্চত পূৰা নিৰ্ভয়ে উঠি পিনে নিজৰ ইচ্ছা অনুসৰি যি মন তাকে মানুহৰ আগত প্ৰকাশ কৰিব পাৰি। এতিয়া আহিছোঁ পইণ্ট নাম্বাৰ 2। কি হ'ব, যেতিয়া মঞ্চত উঠি যাম সেইখিনি সময়ত এনেকুৱা লাগে যে মানুহবিলাকে মোক চাই আছে নেকি, মানুহবিলাকে মোক লৈ হাঁহিছে নেকি, বা কাৰোবাক যদি দেখোঁ যে কিবা কথা কৈ আছে তো এনেকুৱা লাগে মোৰ কথাই কৈছে নেকি। মানে কি মনত অবুজ প্ৰশ্ন উঠে যে মানুহবিলাকে কৰিব কি। কিন্তু এইটো কথা নহয়। আচলতে কি, মঞ্চত যেতিয়া উঠিবা সেইটো আমাৰ ভাৱ হয়, মনত বিভিন্ন ভাৱ আহি থাকে যে মানুহে ভাবিছে, কিবা ভবা নাই। কিন্তু মঞ্চত যেতিয়া উঠিবা নিজকে এনেকৈ ভাবি ল'বা যে মই বহুত কিবা জানো আৰু মোৰ মঞ্চৰ আগত যিমান মানুহ বহি আছে সেই মানুহবিলাক গোটেইসকল কি একো নাজানে। আৰু তুমি এনেকৈ ভাবিবা যে মই ইয়াত ডাঙৰ আৰু মোৰ আগত যিমান মানুহ বহি আছে চব মানুহবিলাক সৰু হয়, সেইবিলাক একোটা বাচ্চা হয়, চব 2-3 বছৰৰ বাচ্চা। আৰু সেই বাচ্চাবিলাকক মানে কি তুমি নিজে কিবা এটা কথা কৈ পিনে ৰাখিব লাগে। তো তেনেকৈ মনত কনফিডেঞ্চ লেভেলটো বঢ়াব পাৰি। আৰু মানুহবিলাকক যেতিয়া তেনেকুৱা লাগিব যে সৰু হয়, তো সৰু বাচ্চা এটাক আমি কি কৰিব পাৰোঁ, চম্ভালিব পাৰোঁ। তো তেতিয়া এনেকুৱা নিজৰ কনফিডেঞ্চ লেভেলটো বাঢ়ি যায় যে আমি ওপৰত গৈ পিনে এই সৰু বাচ্চাখিনিক আমি কণ্ট্ৰল কৰিব পাৰিম। তো যেতিয়া আপুনি মনতে সাহস আনিব যে মই মানুহখিনি কণ্ট্ৰল কৰিব পাৰিম, যে এইখিনি যিহেতু মোতকৈ সৰু মানুহ, যিমানেই থাকক, দাঢ়ি থকা মানুহ হওক, শকত-আবত মানুহ হওক, যিমানেই নহওক, আপুনি কি কৰিব, নিজকে সদায় ডাঙৰ বুলি ভাবিব সেইখিনি মানুহতকৈ। তেতিয়া আমি নিৰ্ভয়ে আপুনি মঞ্চত উঠি গৈ পিনে নিজৰ যিখিনি ক'ব লগা আছে সেইখিনি মানুহখিনিৰ আগত অতি সুন্দৰভাৱে প্ৰকাশ কৰিব পাৰিব। এতিয়া আহিছোঁ পইণ্ট নাম্বাৰ 3লৈ। কি হয়, যেতিয়া আপুনি ষ্টেজত কিবা ক'ব যাব বা কিবা গান গাব যাব বা কিবা কবিতা আবৃত্তি কৰিব, তো আপুনি মনত এনেকুৱা ভাৱ এটা ৰাখিব যে আপুনি কিবা এটা দিবলৈ গৈছে, আপুনি কাৰোৰ পৰা একো ল'ব যোৱা নাই। এইখিনিতে এটা কথা কৈ দিলোঁ, চাব দেই, মা দেউতাৰ একো নাথাকে, শিক্ষা নাথাকে বা কিবাই হওক, সকলোৰে নাথাকে, প্ৰায়ভাগৰ থাকে বাৰু আজিকালি, কিন্তু আগৰ দিনত মেক্সিমামৰ নাছিল, কিন্তু এতিয়া থাকে। আৰু তথাপি যি কি নহয়, কি হ'ল, মা দেউতাৰ শিক্ষা নহ'লে তেখেতসকলৰ কি থাকে, এটা গুণ থাকে যে আমাক দিব পাৰে। শিক্ষা নহ'লেও আমাক ৰাতিপুৱা উঠিয়ে জল্দি পঢ়িব ক'ব পাৰে, সন্ধিয়া হোৱাৰ লগে লগে ভৰি হাত মুখ ধুই চাহ পানী খাই পঢ়িব ক'ব পাৰে। কি থাকে, এটা শক্তি থাকে, কি দিয়া শক্তি। তো আপুনি যেতিয়া স্পিকিং কৰিব যাব বা ক'ব যাব মানুহৰ আগত, তো এইটো ৰাখিব যে আপুনি কিবা দিব গৈছে, ল'ব যোৱা নাই। আৰু যিজনে দিব সদায় তেখেতৰ ৰেচপন্স, ৰেচপেক্ট সেইটো লোৱা মানুহজনৰ তুলনাত বহুগুণে বেছি থাকে। তো আপুনি যেতিয়া মঞ্চত কিবা এটা ক'ব যাব, তো আপুনি নিজকে সদায় এনেকৈ ভাবিব যে মই কিবা দিব গৈছোঁ, ল'ব যোৱা নাই। তো সেইটো ভাবি পিনে আপোনাৰ নিজৰ যিটো কনফিডেঞ্চ লেভেল সেইটো আপুনি বহুখিনি হাই কৰিব পাৰে। আৰু এনেকৈ আপুনি মঞ্চত যোৱাৰ কাৰণে কিছু নিজকে শক্তিশালী কৰি তুলিব পাৰে। এই 3টা টিপছ এপ্লাই কৰাৰ লগতে আপুনি কি কৰিব পাৰে, নিজকে ঘৰত সদায় প্ৰেক্টিছ কৰিব পাৰে। আপুনি এনেকুৱা কৰিবৰ কাৰণে আপুনি কি কৰিব, আপোনাৰ গ্লাছৰ ফ্ৰণ্টত আহিব আৰু আহি পিনে আপুনি স্পীচ দিব আৰু গ্লাছত আপুনি নিজকে চাব যে আপুনি কেনেকুৱা কৰিছে, এক্সপ্ৰেশ্যনটো আপোনাৰ কেনেকুৱা হৈছে, মুখৰ চাইন কেনেকুৱা আছে। তো সেইটোৱে আপোনাৰ বহুখিনি নিৰ্ভৰ কৰিব যে আপুনি ষ্টেজত কথা ক'ব পাৰিব নে নাই, সেইটো আপুনি নিজকে নিজে ডিচাইড কৰিব পাৰিব। আশা কৰিছোঁ আজিৰ এই টিপছ কেইটাৰ জৰিয়তে আপোনালোকৰ জীৱনত কিছু পৰিমাণে হ'লেও উপকৃত হৈছে। আৰু যদিহে তেনেকুৱা উপকৃত হৈছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। তেন্তে আজিলৈ এৰিছোঁ, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।